Welcome back to my another video. To ajila hisa eta khubei besi interesting question jitu apunar mindot edin noha edin nichchoy koi ahisile. Question to hol sarkare jiman besi poisa bisare himan besi print kyo nokore aru jodi koribo pare tena hole doridrota kyo koboa nai. এই সকলোখিনি কোৱেশ্যনৰ আনসাৰ আপুনি পাব মোৰ ভিডিঅ'ত গতিকে স্কিপ নকৰাকে সম্পূৰ্ণ ভিডিঅ'টো চাব যিকোনো এটা বস্তু আপুনি বেলেগক কিমান দামত বিক্ৰী কৰিব হেতু কি দৰে ডিসাইড কৰিব ধৰক আপোনাৰ ওচৰত এটা সেকেন্ড হ্যান্ড মোবাইল আছে তাৰ দাম হৈছে 1000 টকা এতিয়া আপুনি কি কৰিব আপুনি কাস্টমাৰ বিচাৰিব আপোনাৰ হে সেকেন্ড হ্যান্ড মোবাইলটোৰ কাৰণে 10 পৰা 20 জন কাস্টমাৰ পাই গল এতিয়া আপোনাৰ মোবাইলটো এটাই আছে কিন্তু কাস্টমাৰ বেছি হৈ গল তেতিয়া আপুনি আপোনাৰ মোবাইলটোৰ দাম বঢ়াই দিব 1000 টকাৰ পৰা 5000 টকা কৰি দিব তেতিয়া কাস্টমাৰ কমি যাব আৰু তেতিয়ালৈকে আপুনি মোবাইলটোৰ দাম বঢ়াই থাকিব যেতিয়ালৈকে কাস্টমাৰ এজন হৈ না যায় আৰু এই প্ৰসেসটোকে কয় ডিমান্ড এণ্ড সাপ্লাই যেতিয়া আমি ফলমূলৰ দোকান এখনলৈ যাওঁ তেতিয়া আমি তাত দেখো যে আপেলৰ দামটো বেছি থাকে আৰু কলৰ দামটো কম থাকে কি কাৰণে ইয়াৰ কাৰণটো হল আপেলৰ ডিমান্ড বেছি আৰু সাপ্লাইটো কম এইটো কথাকে মই অকমান সহজ ভাষাত এক্সাম্পল দি এটা বুজাম ধৰক এটা কোম্পানী আছে যি গাড়ী বনায় হে 100খন গাড়ী বনালে ধৰক হে 100খন গাড়ীৰ কাৰণে 100 জন কাস্টমাৰ লাগিব ধৰক এখন গাড়ীৰ দাম 1 লাখ টকা কৰিছে এটা জুনে জুনে গাড়ী কিনিব পাৰে যাৰ সামৰ্থ্য আছে তেওঁলোকে যে 1 লাখ টকাৰ গাড়ী এখন কিনি লব কিন্তু জুনে জুনে নোৱাৰে তেওঁলোকে কি কৰিব তেওঁলোকে বাইক স্কুটি নাইবা সাইকেলেৰে কামটো চলাই লব এতিয়া সাপোজ যদি গভৰ্ণমেণ্টে পইচা বেছিকে ছাপি দিয়ে তেতিয়া কি হ'ব পইচা বেছি হৈ যাব মানুহৰ ওচৰত তেতিয়া হে 100খন গাড়ীৰ কাৰণে এতিয়া 1000 জন কাস্টমাৰ হৈ যাব তেতিয়া হে গাড়ী বনোৱা কোম্পানীটোৱে হে সেকেন্ড হ্যান্ড মোবাইলটোৰ নিচিনাই কাম কৰিব তেওঁলোকে গাড়ীৰ দাম বঢ়াই দিব 1 লাখ টকা আছিল এতিয়া 5 লাখ টকা কৰি দিব হে 100খন গাড়ীৰ কাৰণে আকৌ 100 জন কাস্টমাৰে কৰিব লাগিব এতিয়া হো মূল কথালে পইচানো কি পইচাটো এতিয়া আমাৰ মতেটো এটা কাগজৰ টুকুৰা কিন্তু তাৰ ইমান ভ্যালু কিয় আছে কাৰণ গভৰ্ণৰ অফ ইণ্ডিয়াই হে পইচাটোৰ ওপৰত এটা এনেকুৱা বিশ্বাস আমাক দিছে যে আপুনি হে পইচাটো যতেই নিনিয়ক কিয় হে পইচাটোত লিখা যিটো নাম্বাৰ আছে হেটোৰ মতে আপোনাক বেলেগে ভ্যালু দিব হেটোৱে হৈছে পইচাৰ মেইন নহলেটো পইচা এটা সামান্য এটা কাগজৰ টুকুৰাই হয় যিদৰে ভাৰতত ডিমনিটাইজেশন হৈছিল তেতিয়া 500 টকা 1000 টকাৰ যিটো আগতে ভ্যালু আছিল হেতু একেবাৰে নাইকিয়া হৈ গৈছিল কাৰণ গভৰ্ণৰ অফ ইণ্ডিয়া হেতু ভ্যালুটো উঠাই লৈছিল গতিকে তেতিয়া 500 টকা 1000 টকাখন কেৱল এটা কাগজৰ টুকুৰা হৈ গল গতিকে গভৰ্ণৰ অফ ইণ্ডিয়াই যেতিয়া আমাক হে পইচাটোৰ ভ্যালু দিব তেতিয়া হে পইচাটোৰ ভ্যালু বাঢ়িব নহলে হেতু সামান্য এটা কাগজৰ টুকুৰা হৈ ৰৈ যাব গতিকে ভিডিওটোৰ পৰা যদি অকমান হলো কিবা এটা শিকিব পাৰিছে তেনে হলে ভিডিওটো লাইক কৰি দিব কমেন্টত জনাব কেনেকুৱা পালে আৰু আপুনি যদি নতুন হয় মোৰ ভিডিওত তেনে হলে এটা সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ